হয় নমস্কাৰ। পোনপ্ৰথমে মই আপোনালোকৰ চেনেলৰ জৰিয়তে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আমাৰ এই মাৰ্কেটখন যোনে বনাইছে, আমাৰ পুৰণ দৈমাৰী দেৱ, তেওঁক মই অশেষ ধন্যবাদ জনাইছোঁ। কাৰণ কি তেওঁৰ লগত কথা পতাৰ লগে লগে আমাক এইখন ডিলাৰখন দি দিছে, আপোনাৰ জেগা অলপ দি দিছে। আমি য'ত কি ডিমাকুছিৰ পৰা আহি ইয়াতে এখন বাজাজ ডিলাৰ আৰম্ভ কৰিছোঁ। আৰু ২ নম্বৰতে হ'ল যে ইয়াতে আপোনাৰ ফাইনেন্সৰ সকলো ফেচিলিটি আছে। আপোনাৰ চৰকাৰী চাকৰি আছে, আপোনাৰ ল' ডাউন পে'মেণ্টত আপোনাৰ হৈ যাব। বহুত কম, আপোনাৰ 5.99ত আহিব আপোনাৰ যিটো ডাউন পে'মেণ্ট ৰেট। আৰু ২ নম্বৰতে আছে আপোনাৰ যিটো ধৰক আপুনি চাকৰি নকৰে, আপুনি এক্সচেঞ্জ কৰিব পাৰে। আৰু তাতেও আমাৰ ৰেটটো আছে, আপোনাৰ এক্সচেঞ্জ কৰিও আপোনাৰ 8.44ত হৈ যায়। এইটো চিন্তা কৰিব লগা একো নাই। আৰু যিটো ছাৰ্ভিচিং হ'ব সেইটো আমাৰ ইয়াতে হৈ যাব। আমি ষ্টাৰ্ট কৰিছোঁ, এইটো এমাহ কমপ্লিট হোৱা নাই। আৰু ২ নম্বৰতে ইমান ধুনীয়া জেগা এটা পাইছোঁ আমি আৰম্ভ কৰিব। আৰু 15 দিন, আপোনাৰ জাষ্ট 15 দিন হৈছে আমি দুখনকৈ গাড়ী দিব ইয়াতে সক্ষম হৈছোঁ। তাৰ বাবে খুবেই ভাল লাগিছে। মানুহৰ এই ইয়াৰে অঞ্চলৰ মানুহবিলাকৰ সুবিধাৰ কাৰণে তেওঁলোকেতো বহুত দূৰে দূৰে গৈ থাকে। আপোনাৰ হয় ওদালগুৰি গৈ বাইক এখন ল'ব লাগে, আৰু বাইকখনটো আজিকালি এচেঞ্চিয়েল বস্তু হয়। ওদালগুৰি যাব লাগে, টংলা যাব লাগে, ডিমাকুছি যাব লাগে। সেইকাৰণে আমি ইয়াতে এটা তাৰমানে পুৰণদাৰ লগত কথা পাতি আমি ইয়াতে এটা ইয়াৰে অঞ্চলৰ মানুহৰ সুবিধাৰ কাৰণে এখন বাইকৰ ডিলাৰ আৰম্ভ কৰিছোঁ। আৰু এইখনৰ জৰিয়তে ওচৰৰ মানুহৰ যেন কোনো ধৰণৰ তাৰমানে প্ৰব্লেম নহয়, দূৰলৈকে যাব নালাগে। সেইটো কাৰণে খুবেই চেষ্টা কৰিছোঁ এটা। আৰু এই জংঘল সদৃশ যিটো জেগা আছিলে, এইটো আপোনাৰ এই উত্তৰ অঞ্চলটো যিটো জংঘল সদৃশ জেগা আছিলে, এইটো আমাৰ পুৰণ দৈমাৰী দেৱে ইমান ধুনীয়া মাৰ্কেট এখন আৰম্ভ কৰিছে। তাতে আমি আমাৰ ডিলাৰখন খুলি খুবেই ছেফটি হয়, খুব ছেফটি হয়। কাৰণ কি আমি ইয়াতে আমাৰ ইমানকেইখন বাইক, ইমান দামৰ বাইক এখন আমি ইয়াতে থৈছোঁ, আমি ফুল ছেফটি। তেওঁ এবাৰ কৈছে যে এইটো টেনশ্যন ল'ব লগা একো নাই, অসুবিধাৰ কোনো ধৰণৰ কাৰণ নাই। আৰু যিবিলাক সুবিধা লাগে আমাক ইন জেনেৰেল, সেইবিলাক আমি গোটেইখিনি সুবিধা পাইছোঁ। আৰু মানুহবিলাকো খুব ভাল ইয়াৰ, খুব খুব শান্তিৰে আমি তাৰমানে বেপাৰ আৰম্ভ কৰিছোঁ। আৰু ভাল এনে দোকান কৰোঁতে আপোনাৰ কেইমাহ বা কেইদিনমান হ'ল? আমাৰ 15 দিন কি 20 দিনৰ ভিতৰতে, আৰু তাতকৈ বেছি হোৱা নাই। আপোনালোকৰ যোনটো কম সময়তে বাইক চাইক এতিয়ালৈকে ওলাই গৈছে নে? গৈছে আমাৰ দুখন 3খন গাড়ী আমি অলৰেডি আমি ইয়াৰ পৰা আমি দিছোঁ, খাগৰাত দিব পাৰিছোঁ। তাৰ কাৰণে খুব ভাল লাগিছে। সেইকাৰণে ৰেচপণ্ডটো পাই উঠি খুবেই মজা লাগিছে আৰু ফূৰ্তি পাইছোঁ। আৰু লোকেশ্যনটো কৈ দিব নেকি? লোকেশ্যনটো হ'ল আপোনাৰ ঘাগৰা যিটো আপোনাৰ বৰলা মাৰ্কেট আছে, বৰলা মাৰ্কেটত আপুনি আহক। ইয়াতে বহুত ডাঙৰ মাৰ্কেট এখন খুলিছে, আৰু খুবেই আপোনাৰ ইয়াতে আপোনাৰ মেচিনেৰী বস্তুৰ আছে, আৰু ধৰক ৰেষ্টুৰেণ্ট আছে, আদি কৰি যি ফেচিলিটি লাগে গোটেইখিনি ফেচিলিটি আপোনাৰ ইয়াতে আহিলে আপুনি এক্সট্ৰাকৈ যাব নালাগে। আৰু ইয়াতে গোটেইখিনি আপুনি বস্তু পাব। ইন জেনেৰেল তাৰমানে আপোনাক দৰকাৰী যিবিলাক বস্তু আছে আপুনি গোটেইখিনি পাব। ছাৰ্ভিচিঙৰ কথা কি কয়? যদি যোনবাই পালচাৰ বাইক কিনাবিলাক হয় ভাবে, বাজাজৰ আমাৰ যিবিলাক তাৰমানে বাইকবিলাক আমাৰ পৰা যাব বা আগতে ইয়াতে লোৱা মানুহ আছে, তেওঁলোকৰ কাৰণে আমাৰ এটা ছাৰ্ভিচিং অপশ্যনটোও আছে। আপোনাৰ কোনো ধৰণৰ প্ৰব্লেম নহয়, ছাৰ্ভিচিং ইয়াতে হৈ যাব, ক'তো দূৰলৈকে যাব নালাগে। এইটো অসুবিধা আপোনালোকে নাপায়। আপোনালোকক যদি কোনোবাই সংযোগ কৰিব বিচাৰে, এনেকৈ হয় ফোন নম্বৰ চবৰ হয় দিয়া হয় আছে নেকি? নিশ্চয়। আমাৰ যিটো বেনাৰ আছে, বেনাৰতো আমাৰ আছে, ফোন নম্বৰ দিয়া আছে। আৰু ইয়াতে আপোনাৰ লিফলেট বনোৱা আছে। আপোনাৰ জেগাই জেগাই বাৰু আমাৰ এই বেনাৰ লগোৱা আছে, তাতেও আমাৰ নাম্বাৰবিলাক আছে। আৰু কোনোবাই যদি ইচ্ছা কৰে তেওঁলোকে নম্বৰবিলাকত কল কৰি আপুনি যি সুধিব লগা থাকে আপুনি সুধিলেই যে ল'ব লাগিব সেইটো নহয়। একদম কম EMIত আপোনাৰ লোন ফেচিলিটি আছে। কম দামৰ ভিতৰত আপুনি গাড়ী এখন আপোনাৰ ঘৰত আপুনি লৈ যাব পাৰিব। আৰু টু হুইলাৰটো আপোনালোকৰ এচেঞ্চিয়েল বস্তু হৈছে এতিয়া। আপুনি ধুনীয়াকৈ আহক, আহি লৈ ইয়াতে আপুনি গাড়ীখন চাওক, আপোনাৰ যিখন মন পচন্দৰ গাড়ী আছে আপুনি ঘৰলৈকে লৈ যাওক। খুব কম ডাউন পে'মেণ্টত, কম সুতত আপুনি গাড়ী এখন বৰ ধুনীয়াকৈ লৈ যাব পাৰিব। থেংক ইউ।